কাষত থাকিও যিজনে তোমাৰ মূল্য নুবুজে, আঁতৰি গৈ তেওঁক মূল্য বুজাই দিয়া। বাস্তৱতা এইটোৱেই, উপকাৰী গছৰ ছাল নাই আৰু ভাল মানুহৰ দাম নাই। মানুহ সকলোতকৈ বেছি কষ্ট পায় প্ৰিয়জনৰ কথা পতাৰ আগ্ৰহ কমি যোৱা। প্ৰেম বাল্যকালত ফ্ৰীতে পোৱা যায়, যৌৱনত আৰ্জন কৰিবলগীয়া হয় আৰু বৃদ্ধ বয়সত ভিক্ষা কৰি পোৱা যায়। কিৰণ সূৰ্যৰ হওক বা আশাৰ, দুয়োটাই জীৱনৰ অন্ধকাৰ মচি দিয়ে। বৰ্তমান মানুহৰ কথাৰ লগত কামৰ, পোচাকৰ লগত চৰিত্ৰৰ আৰু ষ্টেটাছৰ লগত সেই মানুহজনৰ কোনো সম্পৰ্ক নাই। পাৰিলে প্ৰেম কৰা, নোৱাৰিলে ঘৃণা কৰা, কিন্তু অভিনয় নকৰিবা। মিছামিছি হাঁহিলেও মিছামিছি কান্দিব পৰা নাযায়, কাৰণ কান্দটো নাহে ভিতৰৰ পৰা। ওপৰে ওপৰেতো সকলোৱে হাঁহে। বিৰিয়ানী হওক বা দাইল ভাত, মায়ে যদি খুৱাই দিয়ে সেইটোৰ বেলেগ এটাই সোৱাদ। ছোৱালীবোৰক এই দুটা বস্তু নিদিলে ৰিলেশ্যন নহয়, হ'লেও অটুট নহয়। এক, সময় নিদিলে। আচৰিত হ'লেও সঁচা, আপোনাৰ টকা পইচা, চাকৰি সকলো আছে, তথাপিও আপুনি যদি সময় নিদিয়ে, জীৱনসংগী আপোনাৰ ওপৰত অসন্তুষ্ট থাকে। আজিকালি প্ৰায় দেখা যায় স্বামী কেৱল মাত্ৰ সময় নিদিয়াৰ কাৰণে বহু স্ত্ৰীৰ ৰিলেশ্যন ভাগি যায়। 2, তাইৰ মতামতক গুৰুত্ব নিদিলে। সকলোৱে বিচাৰে জীৱনসংগী তেওঁৰ মতামতক গুৰুত্ব দিয়ক। এই ক্ষেত্ৰত ছোৱালীবোৰৰ মতামতক প্ৰাধান্য দিলে ছোৱালীবোৰ বেছি সুখী হয়। তোমাৰ গোপন বিষয় যদি নিজেই গোপন ৰাখিব নোৱাৰা, তেনেহ'লে যাৰ লগত শ্বেয়াৰ কৰিছা তেওঁ গোপনে ৰাখিব, এইটো কিদৰে সম্ভৱ? সেয়ে নিজৰ গোপনীয়তা নিজেই গোপন ৰাখা। সময় দ্ৰুত, সেয়ে দ্ৰুত গুচিও যায়। সময়ৰ সদব্যৱহাৰ যিসকলে কৰিব পাৰে তেওঁলোকে সফলো সাৰ্থক বুলি পৰিচিত হয়। সপোন সকলোৰে আছে, কিন্তু সাহস কৰি সকলোৱে সপোন পূৰ কৰাৰ চেষ্টা নকৰে। সেয়ে সপোনবোৰ সপোন হৈয়ে থাকি যায়। এইটো এনেকুৱা এটা যুগ য'ত স্ত্ৰীয়ে অভিমান কৰিলে স্বামীয়ে গম পোৱা আগতে ফেচবুক ফ্ৰেণ্ডছে গম পায়। দলিল কৰি মাটি বাৰী নিজৰ কৰিব পৰা যায়, কিন্তু প্ৰিয় মানুহজনক নিজৰ কৰিব হ'লে বিশ্বাসৰ ভেটি তৈয়াৰ কৰিবলগীয়া হয়। জীৱনত আগুৱাই যোৱা পথত এবাৰ পিছলৈ ঘূৰি অতীতত কৰা ভুলবোৰ চাই ল'ব লাগে, যাতে ভৱিষ্যতে সেই ভুলবোৰ নহয়। বৰ্তমান সমাজৰ মানুহবোৰ ইমানেই সচেতন আৰু চতুৰ যে সত্য অভিনয় ভাবে আৰু অভিনয়ক সত্য ভাবে। যিজন মানুহে আনৰ অনুভূতিক মূল্য দিব নাজানে তেওঁ কেতিয়াও কাকো ভাল পাব নোৱাৰে। কেতিয়াবা কেতিয়াবা খং হাঁহিতকৈ স্পেচিয়েল হয়, কাৰণ হাঁহিটো সকলোৰে বাবে হয়, কিন্তু খং কেৱল মাত্ৰ স্পেচিয়েল মানুহৰ ওপৰতহে কৰা হয়।